খুব ধুনীয়া বস্তু মানে ইমান কম দামত মানে মিছোত পায় আৰু ক'ত পাব, গতিকে মই মিছো বস্তুবোৰে দেখাই থাকোঁ, আপোনালোকে জানেই। আৰু আহক চাওঁ, আজি খুব ধুনীয়াকৈ সজাই থ'ব পাৰিব আচলতে ঘৰত, আৰু একেবাৰে কম দামতে যিহেতু চেল চলি আছে মিছোত, আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰে। মই 3খন পাইছোঁ, এয়া দেখিছে 3খন পাইছোঁ, আৰু ৱালত ধুনীয়াকৈ লগাই থ'ব পাৰে। এই আঠাটো যে আছে এনেকৈ এৰুৱাই দিব লাগে, এইটো এৰুৱাই দিব লাগে, এখন ডাঙৰ আৰু 2খন সৰু। মানে ভাল লাগিছে নহয়, এয়া দেখিছে, কোনেতো বেয়া পাব হয় নহয় বাৰু। বিশেষকৈ ফুল বুলি কোৱা বস্তু দেখিও খুব ধুনীয়া লাগে। আৰু পিংক কালাৰৰ এনেকুৱা 3-5কে ৰ'জ আছে, যদি আপোনালোকেও ভাল পায় আপোনালোকৰ ড্ৰয়িং ৰুমত হওক বা বেডৰুমত হওক ধুনীয়াকৈ সজাই থ'ব পাৰিব। আৰু লগত 2খন দিছে, এই 2খন এনেকুৱা। তাৰমানে প্ৰথমতে ডাঙৰখন লগাব লাগিব, তাৰপিছত এই সৰু 2খন লগাব লাগিব। আৰু কোৱালিটি যে খুবেই ধুনীয়া হয়, মানে মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা হয়। মই ৱালত লগাই লওঁ, তাৰপিছত আপোনালোকক মই দেখুৱাম বাৰু। আৰু ভিডিঅ'টো কৰি থকা মাজতে গৈ পটাপট মই লগাইও চালোঁগৈ। মানে ধৰক আপোনালোকক কৈ আছোঁ, কিজানি যদি মই কোৱাৰ ধৰণে নহয়, মানে আঠাটো যদি লাগি নধৰি সৰি পৰে টুপুককৈ, মই সেই ভাবিয়ে দৌৰ মাৰিছোঁ। আকৌ গৈ পেলাই ৱালখনত লগাই চাইছোঁগৈ, ইমান যে ধুনীয়া লাগিছে নহয়। সেইকাৰণে আপোনালোকক ৰিভিউটো খুব ধুনীয়াকৈ মই দিব পাৰিছোঁ। আৰু এই ফটোকেইখন লগাবলৈও একেবাৰে সহজ হয়। বেক চাইডে যিটো আঠা দিয়া থাকে সেইটো এৰুৱাই পেলাই এনেকৈ ৱালত চিপকাই দিলেই হ'ল, অতি সহজতে লাগি যায়। লিংকবোৰ দিয়া আছে, যদি লাগে আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰিব। এইটো হ'ল চেণ্ডেল। কাৰোবাক যদি চেণ্ডেল 177ত দৰকাৰ হৈছে, মিছোৰ পৰা ল'ব পাৰে। আৰু কি ক'ম, কোৱালিটি খুবেই ভাল আৰু খুব ধুনীয়া হয়। আৰু বেক চাইডটো এয়া। মোৰ মানে কি হয়, মই ফ্লেট চেণ্ডেলবিলাক চব ফ্লেটেই পিন্ধোঁ, আগতে পিন্ধিছিলোঁ অলপ হিল টাইপ, আৰু খুব ভাল। 177ত পাইছোঁ। যদি আপোনালোকক লাগে মই লিংকবিলাক দি থ'ম বাৰু দেই। আৰু মোৰ 8 নম্বৰ হয়, আপোনালোকৰ যিমান নম্বৰ ল'ব পাৰে। আৰু এযোৰ চেণ্ডেল কিন্তু মই ল'বলৈ এইকাৰণেই কৈছোঁ, 177ত ইমান এযোৰ ভাল চেণ্ডেল কেতিয়াও নাপায়। আৰু চেণ্ডেলযোৰ মই নিজেও পিন্ধি কৰি চাইছোঁ, খুবেই ধুনীয়া। গাটো ইমান ভাল নহয়, অলপ ফোপাই কৈছোঁ দেই। তাৰপাছত আৰু এটা বস্তু আনিছিলোঁ, সেইটো হৈছিলে, কেইবাটাও আনিছোঁ মানে, আৰু 2যোৰ কাপোৰো আছে, আপোনালোকে চাই থওক। ডিজাইনটো হ'ব এনেকুৱা, মই মেলি পেলাই দেখুৱাইছোঁ অলপ। আৰু আচলতে এইখন মোৰ চোৱাটো ভুল হৈ গ'ল। এইখন মই ভাবিছিলোঁ ডাইনিং কভাৰ, কিন্তু ডাইনিং কভাৰ নহ'ব। এতিয়া গৈ পেলাই এই যে চোফাবিলাকৰ মাজত যে পাৰি থোৱা এনেকুৱা টেবুলবিলাক থাকে, অলপ ইমান ডাঙৰো নহয় সৰুও নহয়, তেনেকুৱাবিলাকত পাৰিবলৈ খুব ধুনীয়া হ'ব। কিন্তু মোক এতিয়া মানে এইখনৰ কোনো প্ৰয়োজন নাই। মই আনিছিলোঁ ডাইনিং কভাৰ বুলি, কিন্তু এনেকুৱা টেবুলত পাৰিবলৈ অলৰেডি মোৰ আছেই, গতিকে মোক দৰকাৰ নহয়। আৰু এতিয়া ৰিটাৰ্ণ কৰিম বুলি ভাবিছোঁ, কিন্তু মনটো বেয়াই লাগিছে, কাৰণ কোৱালিটি বিৰাটেই ধুনীয়া হয়। আৰু এখন আনিছিলোঁ মিছোৰ পৰাই হয় এইখন, আৰু এইখনো ডাইনিং কভাৰ খুব ধুনীয়া হয়। এইখন আপোনালোকে পাৰি পেলাই ওপৰত যদি এখন মানে পাতল টাইপৰ, যিবোৰ পলিথিন টাইপৰ মানে ডাইনিং কভাৰ থাকে, তেনেকুৱা এখন পাৰি দিব লাগে, বহুত ভাল। সেই ওপৰৰ ডাইনিং কভাৰখন মোৰ মানে যিখন পলিথিন টাইপৰ, সেইখন ফাটিলে। 2খন ডাইনিং কভাৰেৰে মই লিংকটো দি থ'ম, যদি লাগে আপোনালোকে ল'ব পাৰে। মিছোত যেতিয়া মই দেখিছোঁ মানে কাপোৰযোৰ বহুত দামটো ঠিকে আছে আৰু, কিন্তু কাপোৰযোৰ অকণমান বেয়া আহিব বুলি ভাবিছিলোঁ। ভাবিলোঁ বোলো অকণমান টেৰিকট টাইপে কিজানি আহি যাব, এতিয়া গৰমৰ দিনত এনেও পিন্ধিবলৈ বেয়া লাগে ন। কিন্তু যেতিয়া কাপোৰযোৰ আহিলে, অহাৰ পিছত যে একদম মই ইমানেই ধুনীয়া লাগিছে নহয় এযোৰ, বহুত ধুনীয়া লাগিছে মানে। আৰু বিৰাটেই ছফ্ট হয়, এয়া চাওক, একদম কোমল হয়। হাতটো এনেকুৱা থিক ৱাটাৰ টাইপৰ হয়, এয়া হাতটো থিক ৱাটাৰ টাইপ। খালি মোৰ মানে এটা কথা হ'ল, কি হ'ল, মই ভাবিছিলোঁ কি এইফালে মানে এনেকৈ ফলা টাইপ আছে বুলি ভাবিছিলোঁ, বোলো দুইফালে এনেকৈ ফলা টাইপেই থাকিব, কিন্তু সেইটোৱে আৰু অকণমান ফলা টাইপ নহয়, অকণমান আম্বেলা টাইপৰ আহিলে মই পিন্ধি পেলাই অকণমান দেখাই দিম, তেতিয়া ধৰিব পাৰিব। কিন্তু কাপোৰযোৰ মই এইকাৰণে নুঘূৰালোঁ, ইমানেই মোৰ ভাল লাগিছে নহয়। আৰু এতিয়া যে গৰমত পিন্ধিলে একদম গৰম মানে নুঠে আৰু, এইযোৰ কাপোৰ ইমানেই পাতল মানে। তাৰপাছতে এই ডিজাইনটো এনেকুৱা, আজিকালি এইটো নেক খুব ওলাইছে, মানে ভি নেকৰ খুব ওলাইছে। আপোনালোকে যদি এযোৰ ইচ্ছা কৰে ল'ব পাৰে। ইয়াৰ লগত চুৰ্ণিখনো চাওক, চুৰ্ণিখনো ভাল, মানে বহুত ধুনীয়া কাপোৰযোৰ, কৈছোঁ নহয়। যিমানটো দাম লৈছে, মানে কাপোৰযোৰ হাতৰ মুঠিতে হৈ যাব, এনেকুৱা ধৰণৰ কাপোৰ, অলপ চিফন টাইপৰ। চুৰ্ণিখন এয়া, গোটেই চুৰ্ণিখন এনেকুৱা ডিজাইন আছে। কাপোৰযোৰ অকণমান মেৰুন নে চকলেট তেনেকুৱা ধৰণৰ, ব্লেক চকলেট মেৰুন তেনেকুৱা ধৰণৰে, আৰু বগাটো অকণমান মিক্স, এযোৰো আপোনালোকে ল'ব পাৰে। তাৰপিছতে পেণ্টটো দেখুৱাই দিওঁ, এইটো হ'ল ইলাষ্টিক পেণ্টটো, এইটো অকণমান বহল। আৰু এই চেপা টাইপৰ মানে পেণ্ট চেণ্টবোৰ ভাল নালাগে, মই ভাল নাপাওঁ। অকণমান মানে বহল আহল হ'লে মানে ভাল লাগে, হয়নে?
তাৰপিছত মই আৰু এযোৰ কাপোৰ দেখাওঁ দেই। এইযোৰ কাপোৰ মানে বহুত কম দামত লৈছিলোঁ আৰু খুবেই ধুনীয়া কাপোৰ। এইযোৰ বিৰাটেই ছফ্ট হয় আৰু এইযোৰ কাপোৰ বিৰাটেই ছফ্ট হয়। কাপোৰযোৰ পিন্ধিবলৈ ভাল, গৰমত পিন্ধিবলৈ ভাল বিশেষকৈ। আৰু এইযোৰ মই পিন্ধি পেলাই দেখাব নোৱাৰোঁ। পিকচাৰখন মই ছাইডত দি দিছোঁ। পিকচাৰখন ছাইডত এই মানে টং টংকৈ মাৰি আছে যে আপোনালোকৰ দিগদাৰ হ'ব বুলি মই ৰৈ দিছোঁ। আকৌ মাৰি আছোঁ। অথনিবাৰ মাৰি আছিলে যদিও ক'ব নোৱাৰোঁ, মানে মই এতিয়া ভিডিঅ'টো কৰি থাকোঁতেহে মন কৰিছোঁ। তাৰপিছতে এইযোৰো সেই ভি নেকৰে হয় আৰু গৰমত এনেকুৱা কালাৰবিলাক পিন্ধিবলৈ ভাল লাগে আৰু পিন্ধিও খুব ধুনীয়া লাগে। কাপোৰযোৰ লং হয় আৰু মই ছাইডত পিকচাৰ দি দিছোঁ, আপোনালোকে চাওক। এইযোৰ কাপোৰো আপোনালোকে কিনিব পাৰে। যিসকলে এনেকুৱা ধৰণৰ কাপোৰ ভাল পায় তেওঁলোকক কৈছোঁ। আৰু পিকচাৰত যেনেকুৱা দিছে কাপোৰযোৰ একদম ছেম টু ছেম তেনেকুৱা দিছে। হাতটো এনেকুৱা অকণমান ব্লেকৰ ডিজাইন এটা আছে। তাৰপৰা ডিঙিটো হ'ব ভি নেকৰ, সেয়া হাতটো ঠিক ৱাটাৰ হাতৰ খালি। তাৰপৰা এইযোৰ বাৰু ফলা দেই, দুইফালে এনেকৈ ফলা টাইপৰ আছে। কাপোৰযোৰ খুব ধুনীয়া হয় আৰু পেণ্টটো অকণমান মানে পূৰা ফুল্লি ৰেড নহয়, কিন্তু অকণমান কালাৰটো এনেকুৱা ৰেড কালাৰ নিচিনা। ভাল লাগে কাপোৰযোৰ আৰু কোমল। এইযোৰ কাপোৰো একদম মানে কোৱালিটিটো বেয়া নহয়। কাপোৰ মানে যিটো দাম লৈছে, কাপোৰ বহুত ধুনীয়া দিছে। এইখনো সেয়া হাতৰ মুঠিতে খুব ধুনীয়াকৈ হৈ যায়। গৰমত পিন্ধিবলৈ এনেকুৱা ধৰণৰ কাপোৰবোৰ বিশেষকৈ ভাল। আৰু গোটেইকেইটা বস্তুৱে মোৰ খুব ধুনীয়া লাগিলে। এটা বস্তু মই এতিয়া ৰিটাৰ্ণ নকৰোঁ, গোটেইকেইটাই ৰাখিম। যদি আপোনালোকৰ ভাল লাগিছে মই লিংকবোৰ দিয়া থাকিব, তাত আপোনালোকে পাব। এইখিনি আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰিব, মই তাত বাৰু। গুড মৰ্ণিং এভৰিৱান। আজি হ'ল নেক্সটৰ দিনাখন আৰু ভিডিঅ'টো কৰি থাকোঁতে আপোনালোকক মই কৈছিলোঁ যে মোৰ গাটো বৰ বিশেষ ভাল হোৱা নাছিলে, মানে ভাল হৈ থকা নাছিলে বুলি কৈছিলোঁ। অকণমান ফোপাই আছিলোঁ, দেখিছে ভিডিঅ'টো কৰি থাকোঁতে। তাৰপাছতে যাবলৈ মন নাই ডক্টৰৰ ওচৰলৈ। আমাৰ আকৌ এইচতে নামানে নহয়, লৈ গ'লগৈ বোলে ব'লা এনেকৈ থাকিব নালাগে। তাৰপিছত ডক্টৰৰ ওচৰলৈ গ'লোঁ, গৈ কৰি দেখাই কৰি একেবাৰে ঘূৰি অহালে আৰু মানে আবেলি হ'ল। আৰু গধূলি সময়ত সেই আবেলি দেখিছেনে, একদম বেলি মানে পৰো পৰো হ'লগৈ। ঘৰ আহি তাৰপিছত সোমাইছোঁহি। তাৰপৰা এয়া হ'ল আকৌ পিছদিনাখন ৰাতিপুৱা ডক্টৰে মানে অকণমান ৰেষ্টত থাকিবলৈ ক'লে। তাৰপাছতে প্ৰেছাৰটো অকণমান হেৰি হৈ আছে আৰু সেইকাৰণে ডক্টৰে অকণমান কৈছে যে অকণমান ৰেষ্টত থাকিব। একদম মা মানে পূৰা বিজি হৈ আছে সেইকাৰণে। তাৰপৰা এয়া বহি থাকোঁতে আকৌ দেখিলোঁ এইফালে আমাৰ হনুমান বাবা দুজন দেখিছে নহয়, আমাৰ ঘৰত মানে আহি আৰু মিঠাই চিঠাই যি থাকে আৰু বিস্কুট চিস্কুট খাবলৈ দিয়ে। সেয়া কোনোবাই পিতিলে দেখিছেনে, নাপায় আকৌ দেই। মানুহে মানে খাবলৈ যায় যে বস্তুবোৰ, সেই কোনোবাই ভালকৈ দিলে। সেয়া দেখিছে কিমান দুখ পালে। আৰু দুইটাই ধুনীয়াকৈ ওকণি চাই আছে, ইটোৱে সিটোৰ চাই আছে। মই আকৌ সেইখিনিতে বহি আছিলোঁ, বহি পেলাই ভালকৈ ভিডিঅ'টো কৰি আছোঁ। পিছদিনাখন আকৌ এয়া দেখিছে নহয়, ইমান যে এতিয়া হাবিবিলাক হৈছে নহয়, বৰষুণ দিছে যে যেনিয়ে তেনিয়ে হাবি হৈছে আৰু বিছা যে ক'বই নালাগে। গতিকে মানুহ